উঠিলি নাই অ? আজি তোৰ কি পঢ়া শুনা নাই নেকি? আজিকালিনো কিনো হ'লো স্কুলত নপঢ়ায় সেই মোবাইলতহে পঢ়ায়। কিনো এইবোৰ দিন আহিল, কিনো যুগ আহিল। ল'ৰা ছোৱালীবোৰ ধ্বংস হ'ল, এই পৃথিৱীখনো শেষ হৈ গ'ল। ঘৰৰ পৰা মোক তহঁতে কি কাৰণে লৈ আহিছিলি গাঁৱৰ পৰা? ইয়াত আহি ঘৰৰ ভিতৰতে সোমাব লগা হ'ল, ক'তো যাব নোৱাৰোঁ। এই কিবা বেমাৰ এটা ওলাল, কি কৰোণা নে মৰোণা। মিতিৰ কুটুম ওচৰ চুবুৰীয়া কাকো মাতিব নোৱাৰি, যাবও নোৱাৰি। উঠিলি নে? মা চাহ খাও। অথনিৰ পৰা অকলে অকলে কি বকি আছে? অকল আপুনিয়ে ভিতৰত সোমাই থকা নাই নহয়। চৰকাৰে আমাৰ ভালৰ কাৰণে সোমাই থাকিবলৈ কৈছে। টিভিটো খুলিলে দেখিছেই দেখোন কিমান কৰোণাত আক্ৰান্ত হৈছে, কিমান মানুহ মৰিছে। হ'ব তোৰ লেকচাৰ তোৰ লগতে থ। এনে দেশৰ কথা জনাজনীও দুটামান কথা কওঁতে ইমান কথা কৈছ। আজি পোনাৰ দেউতাক আহক, সকলোখিনি কম মুখে মুখে কথা কয়। তোমালোক দুজনেনো কিহৰ ইমান হুলস্থুল কৰি আছা? শুবলৈও শান্তি নাই। মা, তুমিতো জানাই মই আজি কিমান দেৰিলৈকে পঢ়া। সেইকাৰণে দিনত অলপ দেৰিলৈকে শুনো। আৰু আইতা, এই মিছাকৈ কিহৰ ইমান হুলস্থুল কৰি আছে? বয়সস্থ মানুহ বাহিৰত ওলোৱা মানা। আৰু তোমাক আমি ইয়ালৈ চখদনা নাই নহয়। তুমি গাঁৱত অকলে থকাৰ কাৰণেহে দেউতাই তোমাক ইয়ালৈ লৈ আহিছে। ইয়াৰ মুখখন চাওঁ, লাও পাত কচু পাত মাকৰ দৰে। এই আগৰ বাপেহঁতে আমাৰ মুখলৈ চাই কথা নকয়, বুজিছ? এতিয়া ল'ৰা ছোৱালীয়ে গুৰু গোসাঁই নমনা হ'ল। ডাঙৰক সন্মান কৰিব নাজানে। হে ভগৱান, কি যুগ আহিল। এয়া চাব লাগে মোক জীয়াই ৰাখিছ। এই মাকজনীৰ কাৰণে আজি মোৰ নাতি আৰু কথা শুনাবলৈ হ'লে। হ'ব মা, আপুনি চিঞৰ বাখৰখন কৰি থাকিব নালাগে। আজি এখেত আহিলে মই আপোনাক গাঁৱত থৈ আহিবলৈ কম। নালাগে আপুনি আমাৰ ঘৰত থাকিব। গাঁৱত ইঘৰ সিঘৰ ঘূৰি ফুৰিব। যেতিয়া গাঁওবোৰে গম পাব নহয় আমাক ইঘৰ সিঘৰ ঘূৰি ফুৰা, তেতিয়া হস্পিটেলত নি ভৰাই থ'বগে। তেতিয়া গম পাব। যেতিয়া হস্পিটেলত সোমোৱাই থ'ব, তেতিয়া আমাকো যাবলৈ নিদিয়ে। থাকিব অকলে অকলে। তাই ভয় খুৱাইছে চা। তাই ভয় খুৱালে মই ভয় খোৱা নহয়, বুজিছ? হ'ব আইতা, আপুনি ভয় কৰিব নালাগে। কিন্তু জানেনে, এই বেমাৰটো বয়সস্থ মানুহৰ গাত সোনকালে ধৰে। আপোনাৰ যদি কিবা এটা হয়, আমাৰ কি হ'ব? বুজক আকৌ আইতা, তুমি ইয়াত কিহৰ অভাৱ পাইছা? মায়ে তোমাক দেখোন সকলো আগপিছন ধৰেই। মই তোমাৰ লগত লুডু খেলোঁ। আৰু দেউতাই ৰাতি আহি তোমালোক পুৰণি দিনৰ কথা পাতি কিমান যে হাঁহে। দেউতাই তুমি ইয়াত থকাৰ কাৰণে কিমান যে ভাল পাইছে, তুমি বুজা আকৌ আইতা। মায়ে তোমাক কিমান মৰম কৰে। তুমি যি খোৱা মায়ে তোমাক সেইটোৱে বনাই দিয়ে, তোমাৰ ভাল পোৱা মতে। ইমান সোনকালে আহিলে যে? মোৰ গাটো ইমান ভাল লগা নাই। মোৰ গাটো ভাল লগা নাই। কি হৈছে? একো হোৱা নাই। মনটো বেয়া লাগিছে কাৰণে গুচি আহিছো। হ'ব দিয়া, চেনিটাইজাৰটো দিয়া। আঁতৰি দিয়া।
পৃথিৱীখনৰ অৱস্থাটো বৰ বেয়া হৈ গ'ল। লকডাউনৰ কাৰণে মানুহবোৰৰ খাই বনোৱা নাইকিয়া হৈছে। যিসকল মানুহে প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিলে, কোম্পানী বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকক উলিয়াই দিলে। হাজিৰা কৰি খাই থকা মানুহবোৰৰ খাবলৈ নাইকিয়া হ'ল। আজি অফিচতো এইবোৰেই আলোচনা হৈ আছে। কৰোনাৰ সংখ্যা বহুত বাঢ়িল আৰু কিমান দিন এই লকডাউনটো চলিব কোনো ঠিকনা নাই। ইফালে বতাহ বৰষুণ বানপানী মানুহক যে কি জুৰুলা কৰিছে, মানুহবোৰৰ খাবলৈও নাই, থাকিবলৈও নাই, কেনেকৈ জীয়াই থাকিব মা? পৃথিৱীখন আকৌ আগৰ নিচিনা হ'বগৈনে মা? অ' মা, তই প্ৰাৰ্থনা কৰোঁ পৃথিৱীখন যেন আকৌ আগৰ দৰে হৈ পৰে। বাবা তই দুখ নকৰিবি, এইবোৰ সকলো ভগৱানৰ লীলা। পৃথিৱীয়ে আৰু পাপৰ বোজা ল'ব নোৱাৰা হৈছে, সেইকাৰণে এইবোৰ ঘটনা ঘটিছে। আকৌ ভাল হ'ব, পৃথিৱীখন গোটেই আগৰ নিচিনা সজীৱ হৈ উঠিব। ময়ো আজিৰ পৰা গাঁৱলৈ যাম বুলি একো হুলস্থুল কৰি নাথাকোঁ বাবা। বোৱাৰী শুনাকণ আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ হে ভগৱান, এই আগৰ পৃথিৱীখন ঘূৰাই আনা প্ৰভু, ঘূৰাই আনা। হে প্ৰভু, আমাক আগৰ নিচিনাকৈ খোলা মনেৰে জীয়াই থাকিবলৈ দিয়া প্ৰভু, জীয়াই থাকিব